নমস্কাৰ জয় জয়তে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এটা কথা ক'বলৈ বাধ্য হৈছোঁ যে যোৱা নিৰ্বাচনৰ আগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল যে তেওঁলোকৰ দল চৰকাৰলৈ আহিলে অসমবাসীক 24 ঘণ্টাই বিদ্যুতৰ যোগান ধৰিব। কিন্তু তাৰ বিপৰীতে আমি সম্পূৰ্ণ ওলোটা দেখিবলৈ পাইছোঁ। বিদ্যুতৰ লোকবাসো দেখিবলৈ পাইছোঁ। বিদ্যুতৰ নামত জনসাধাৰণক হাৰাশাস্তি কৰি আছে। স্মাৰ্ট মিটাৰৰ নামত জনসাধাৰণক হাৰাশাস্তি কৰি আছে। এনেকি বিদ্যুৎ তাৰৰ বিপৰীতে যি কেবল তার দিছে সেই তাতেও জনসাধাৰণক হাৰাশাস্তি কৰা আমাৰ পৰিলক্ষিত হৈছে। আগতে যদি 200-250 টকা বিদ্যুতৰ বিল আহিছিল, বৰ্তমান 800-900 টকা বিদ্যুতৰ বিল আহি আছে। গতিকে এই ক্ষেত্ৰত আমি নেমচুৰ তৰফৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে তেওঁলোকে যেন এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক সকাহ প্ৰদান কৰে।